দাদা নমস্কাৰ কওকচোন ইয়াত ৰোল চাওমিন তাৰপিছত আপোনাৰ ভাত থালি চিষ্টেমত তাৰোপৰি আপোনাৰ পিজ্জা চেণ্ডউইচ বাৰ্গাৰ পাস্তা ললিপপ চিকেন ললিপপ ড্ৰামষ্টিক এইবিলাক গোটেইখিনি সুবিধা সৰ্থেবাৰী DZ3 নামৰ এখন খুব ধুনীয়া ৰেষ্টুৰেণ্ট মুকলি হ'ল আৰু মই এড্ৰেছটো আপোনাক জনাই আছোঁ সৰ্থেবাৰী বাছ ষ্টেণ্ড হৈছে এইটো আৰু এইটো হৈছে লক্ষী মন্দিৰ আৰু লক্ষী মন্দিৰৰ ঠিক ওচৰতে এইখন হৈছে DZ3 ৰেষ্টুৰেণ্ট চাইনিজ আৰু ইণ্ডিয়ান ধুনীয়া ধুনীয়া খাদ্য ইয়াতে পাব আমি ভিতৰত গৈছোঁ ভিতৰৰ পৰিৱেশখিনি আপোনাক দেখুৱাই আছোঁ সঁচাকৈ আজি আমাৰ সৰ্থেবাৰীবাসীৰ কাৰণে খুব এটা আনন্দৰ দিন কাৰণ এনেকুৱা এখন ৰেষ্টুৰেণ্টৰ প্ৰয়োজন আমাৰ বহুদিন আগৰ পৰা সৰ্থেবাৰীত হৈ আছিল কিন্তু ইমান নাছিল কিন্তু আজিৰ পৰা সেই সুবিধাখিনি আমাৰ সৰ্থেবাৰীত উপলব্ধ হ'ল আপোনালোকে আহিব পাৰিব ইয়াতে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য খোৱাৰ লগতে এটা ধুনীয়া পৰিৱেশৰ মাজত ইয়াত কিছু সময় কটাব পাৰিব লগত কি পইণ্ট আছে য'ত আপোনাৰ যিটো স্মৃতিখিনি মধুৰ কৰি ৰাখিব পাৰিব তেনেকুৱা দুই চাৰিটা বস্তু দিয়া আছে খুব ধুনীয়া আপোনালোকক ভিতৰত গৈ দেখুৱাই আছোঁ বোলা সৰ্থেবাৰী বাছ ষ্টেণ্ডৰ ওচৰত যিখন RP মোবাইল হাব আছে যিখন মোবাইল লগতে ইলেক্ট্ৰনিকৰ বিভিন্ন ধৰণৰ বস্তু পোৱা যায় সেই দোকানখনৰ একেবাৰে কাষতে যিটো ৰাস্তা আছে সেই ৰাস্তাটো যদি যাই থাকে যিখন আজি নতুনকৈ মুকলি কৰা হ'ল সেইখন ৰেষ্টুৰেণ্ট পাব মানে দোকানখনৰ RP মোবাইলৰ পিছফালে বুলি ক'ব লাগিব দোকানখনৰ যিটো ভিতৰৰ পৰিৱেশ আছে পৰিৱেশখিনি খুব ভালেই কাৰণ শীততাপ নিয়ন্ত্ৰিত কক্ষৰ লগতে একদম পৰিপাটি আৰু চাফ চিকুণ তাৰ পৰিৱেশটো আৰু বহুত ধুনীয়া হৈছে মানে তাত বহি খাই কিবা এটা নিশ্চয় মোকো যিহেতু নিমন্ত্ৰণ কৰিছিলে এটা সম্বোধন জনাওক আৰু মোকো ধুনীয়াকৈ ল'লোঁ এখন গামোচা আমাৰ অসমীয়াৰ আপোন গামোচা আজি আমাৰ সৰ্থেবাৰীৰ কাৰণে খুব এটা ভাল কথা কাৰণ আমাৰ সৰ্থেবাৰী এখন এনেকুৱা ৰেষ্টুৰেণ্ট খুবেই প্ৰয়োজনীয় হৈছিল কাৰণ বহুদিন আগৰ পৰা এনেকুৱা ৰেষ্টুৰেণ্ট এখন খুব এটা প্ৰয়োজন হৈছিল আৰু আজি ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী মানে এখেতে আচলতে ইয়াত লাগি আছে যদি এখেতৰ ভাইটি থাকিব ইয়াতে আমি জানিব বিচাৰিম এই ৰেষ্টুৰেণ্টখনত কি বস্তু আমি পাম বা মানুহবিলাকে কি মানে সোৱাদ ল'ব পাৰিব জুতি ল'ব পাৰিব দাদা নমস্কাৰ কওকচোন ইয়াত ৰোল চাওমিন তাৰপিছত আপোনাৰ ভাত থালি চিষ্টেমত তাৰোপৰি আপোনাৰ পিজ্জা চেণ্ডউইচ বাৰ্গাৰ পাস্তা ললিপপ চিকেন ললিপপ ড্ৰামষ্টিক এইবিলাক গোটেইখিনি সুবিধা পোৱা যাব ইয়াত মানে গোটেইখিনি বস্তু চিকেন ড্ৰামষ্টিক হওক বা আপোনাৰ বিৰিয়ানী হওক বা পোলাও হওক এইবিলাক গোটেইখিনি উপলব্ধ হ'ব পিজ্জাও পোৱা যাব নেকি হয় আৰু মানে শুনা পাইছিলোঁ যে আপোনালোকে কি হোম ডেলিভাৰী চিষ্টেমটো ৰাখিব নেকি আপোনালোকে হোম ডেলিভাৰী থাকিব এইটো হোম ডেলিভাৰী থাকিব ন চাওক এনেকুৱা ৰেষ্টুৰেণ্ট এখনৰ খুব এটা প্ৰয়োজন আছিল সৰ্থেবাৰীত কাৰণ এনেকুৱা সুস্বাদু খাদ্যৰ ব্যঞ্জনৰ লগতে ধুনীয়াকৈ খাব পৰাকৈ বা ধুনীয়াকৈ বহি খাব পৰাকৈ ৰেষ্টুৰেণ্ট এখন প্ৰয়োজন আছিল আৰু আজিৰ পৰা সেইখন আৰম্ভ হ'ব আৰু মই এটা বস্তু সুধিব বিচাৰোঁ যে আপোনালোকৰ DZ3 নামটো দিছে মানে কি 1 2 কিবা আছে নেকি আগতে আৰু 1 2 নাই আমাৰ আগতেও আছে টিউটো আছে হোটেল ৰেষ্টুৰেণ্ট পাঠশালাটো আছে পাঠৰ চাৰ্ভিচটো আছে এইটো 3 টো আমাৰ এইটো হোটেলৰ নাম্বাৰ লৈ নহয় মানে একচুৱেলি মই কোনটো সুধিব বিচাৰিছোঁ আপোনাক যে আপোনালোকৰ ৰেষ্টুৰেণ্ট অলৰেডি আছেই 1 নম্বৰ কোনোবা এখনত কোনোবা ঠাইত আছে 2 নম্বৰ কোনো মানে অভিজ্ঞতা তেনেকুৱা নহয় নেকি 3 টো আমাৰ তাৰমানে নামেই DZ3 এটা নামেই তাৰমানে আচ্ছা এখেতসকলৰ খুব এটা অভিজ্ঞতা আছে কাৰণ এখেতসকলৰ ৰেষ্টুৰেণ্ট টিহুতো আছে পাঠশালাতো আছে আৰু মই যে নিজে খাইছোঁ ইয়াত পোলাও খুব সুস্বাদু পোলাও খাই ভালে লাগিছে আপোনালোকে যদি খাই আহিব পাৰে ধুনীয়াকৈ সুস্বাদু ব্যঞ্জন বিভিন্ন ধৰণৰ ব্যঞ্জন গ্ৰহণ কৰিব পাৰিব লগতে ইয়াত ঠাইখিনিত যিটো বহা সুবিধা আছে খুব ধুনীয়াকৈ AC শীততাপ নিয়ন্ত্ৰিত কক্ষ আছে আৰু খুব এটা ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকক খাব পাৰিব সঁচাই আহিব আৰু ইয়াতে না দাদা ধন্যবাদ জনালোঁ আৰু শুভেচ্ছা জনালোঁ যাতে আপোনালোকৰ ৰেষ্টুৰেণ্টখন ভালে ভালে চলি থাকে ঠিক আছে ধন্যবাদ আচলতে আজি প্ৰথম দিন আছিল উদ্বোধনী আছিল কাৰণে এইবিলাক আমাক আপ্যায়ন কৰিলে মই স্বৰ্ণদ্বীপ আৰু ইন্দ্ৰ আমি গোটেইকেইজনে খাই ধুনীয়াকৈ খাই আছোঁ ইয়াতে আৰু আজি প্ৰথম আছিল পুৰণা আমাৰ যি টেলিফোন বুথ আছিল টেলিফোন বুথৰ থিম এটা বনোৱা হৈছে য'ত আপোনালোকে নিজৰ ধুনীয়া সময়খিনি ৰাখি থ'ব পাৰিব এটা ধুনীয়া চেলফি পইণ্ট বাহিৰতে এটা টেলিফোন বুথৰ থিম এটা চেলফি পইণ্ট এটা আছে আৰু ভিতৰতে এনেকৈ চেলফি পইণ্ট এটা আছে খুব ধুনীয়া আপোনাৰ যি সুমধুৰ সময়খিনি স্মৃতিখিনি ইয়াত ধুনীয়াকৈ ৰাখি থ'ব পাৰিব ফটো এটা উঠি আৰু ৰেষ্টুৰেণ্টখনত যিবিলাক চকী বেঞ্চ আছে গোটেইখিনিয়ে ভাল আৰু ইয়াত শীততাপ নিয়ন্ত্ৰিত কক্ষ আছে বহুত ধুনীয়াকৈ আৰু ৰুমটো বহুত ধুনীয়াকৈ বনোৱা হৈছে চাব পাৰে গোটেইখিনিয়ে ভাল লাগিছে কিন্তু আৰু যি খাদ্যখিনি আছে খাদ্যখিনি গম পাইছে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য আছে পিজ্জা হওক পিজ্জা বাৰ্গাৰ বা যিবিলাক আমাৰ পোলাও বা এইবিলাক গোটেইখিনি বস্তু ইয়াত উপলব্ধ হ'ব
ইয়াতে আজিৰ পৰা শুভাৰম্ভ বাকী আপোনালোকে আহি থাকিব ইয়াত বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন উপভোগ কৰি থাকিব পাৰিব আৰু তোমাৰ থাকিব মাজে মাজে ন তোমাৰ কেনে লাগিছে ইয়াতে ভাল লাগছে ন ভাল লাগছে ঠিক আছে বাৰু ধন্যবাদ জনালোঁ আপোনালোকে এই ৰেষ্টুৰেণ্টত আহি থাকিব আজিৰ পৰা আৰম্ভ হ'ব সৰ্থেবাৰী নতুন বজাৰত ধন্যবাদ বাই বাই